हेलो फ्रेंड्स কি খবৰ আমাৰ চেনেললৈ সকলোকে স্বাগতম জনাইছো আৰু মই ওকেন গগৈ চেনেললৈ নতুন এটি ভিডিঅ' লৈ আহিছো আৰু মই আহিছো আজি বাগান চাবলৈ বাগানত মানে পাতটো ছিঙিব হৈছে নে নাই তাক চাবলৈ আহিছো আৰু হৈছে আৰু পাতটো ছিঙিব এইফালে চাওক সেউজীয়া ইমান ধুনীয়া এইফালে চাওক সেউজীয়া আৰু আমাৰ ঘৰৰ কাষতেই লাগি আছে বাগানখন মই যেতিয়া ৰাতিপুৱা শুই উঠো আৰু শুই উঠি যেতিয়া সেই সেউজীয়াখিনি মই দেখোঁ খুব মনটো ভাল লাগে মোৰ আৰু সঁচাকৈ ৰাতিপুৱা শুই উঠি সেউজীয়া দেখিলে মানে ইমানেই ভাল লাগে আপোনালোকেও কেতিয়াবা চাবচোন ভাল লাগেনে আৰু এয়া ছিঙিব পৰা হৈছেগৈ আৰু পাত মই আজি এটা কথা ক'বলৈ লৈছোঁ কথানো মানে কি আৰু বিশেষ একো নাই নতুনকৈ এখন চিনেমা আহিছে আৰু সকলোৱে জানিছে যে 13 নামৰ এখন চিনেমা আহিছে 13 ৰাবানীয়ে উলিয়াইছে চিনেমাখন আৰু যিসকলে নাই চোৱা চাব বৰ ধুনীয়া চিনেমা আৰু ইমানেই দুখ লাগিল মানে একদম বৰ মানে কন্দুৱাই দিব পৰা চিনেমা এখন মানে মানুহক ইমান সুন্দৰভাৱে বনাইছে কম সময়ত তেওঁ আৰু তাত সেই কথাখিনি চিনেমাখনৰ পৰা বহু কথা জানিব পাৰিব নজনা আমিতো সকলোৱে জানো কিছুমান জানি বুজিও ভুল কৰোঁ আৰু সেইবাবে সেই চিনেমাখনত ঠিক তেনেকুৱাই হৈছে দেখুৱাইছে জানি বুজি ভুল কৰা শুনা আৰু দেখাৰ মাজত কথা বহুত পাৰ্থক্য দেখি আহি বা কোৱা আৰু শুনি লোকৰ মুখেৰে শুনা কথা বহুত পাৰ্থক্য এই চিনেমাখনৰ জৰিয়তে এইটোৱে দেখুৱাইছে দুটা খুব ফুল কুমলীয়া ল'ৰা ছোৱালীৰ মাজত কেনেদৰে ভুল বুজি বিয়া পাতি দিছিল তাৰ মানে উল্লেখ কৰিছে আৰু কেইবাটাও আছে তাত চাবলগীয়া বাল্য বিবাহ আছে ড্ৰিংকছ কৰি ড্ৰাইভ কৰিলে কি হয় মানুহৰ কেনেকুৱা এটা পৰিস্থিতি হয় সেইখিনি দিছে তাতে আৰু বন্ধুবৰ্গৰ লগত ভালৰ লগত ভালেই বেয়া বন্ধুৰ লগত যদি কেতিয়াবা ক'ৰবাত যোৱা হয় বিপদত পৰিলে কেনেকৈ এৰি দিয়ে সেইটো দেখুৱাইছে খুব সুন্দৰ মানে নিজৰ মাতৃয়ে কেতিয়াও সন্তানক এৰিব নোৱাৰে সেই কথাষাৰো তাতে বুজাইছে এগৰাকী বিধৱা তিৰোতাক কিদৰে সমাজে assam পুৰুষ আছে বেয়া চকুৰে চোৱা কেনেদৰে মানে ব্যৱহাৰ কৰে ঠিক সেইখিনি দেখুৱাইছে খুব সুন্দৰ এখন মুভি বনাইছে ৰাবানীক সঁচাকৈ ক'বলৈ বহুত ধন্যবাদ এনেকুৱা এখন চিনেমা আমাৰ অসমীয়া সমাজত এৰি দিয়াৰ বাবে আজি ভিডিঅ'টো ইমানেই আছিলে মই এয়া বাগান চাবলৈ আহিলোঁ আৰু বাগানৰ পাত তুলিব হৈছে যিহেতুকে আৰু তুলিম আৰু কোনোবা দিনা আজি ভিডিঅ'টো চাই কেনে পালে জনাব আজিলৈ বাই বাই